নমস্কাৰ টিভি কথা অসমীয়া ইউটিউব চেনেলটোলৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আহি আছে এখন নতুন অসমীয়া ছবি, নাম হৈছে গৰু ধিক্কাৰী জীৱন। এই ছবিখনৰ প্ৰদৰ্শনী বৰ্তমান বিভিন্ন ঠাইত চলি আছে। আপোনাৰ অঞ্চললৈ আনিব পাৰে এইখন নতুন অসমীয়া ছবি। আপোনালোকক জনাওঁ যে এই ছবিখন পৰিচালনা কৰিছে হিমাংশু প্ৰসাদ দাসে। হিমাংশু প্ৰসাদ দাসক অসমৰ মানুহে এক নতুনত্বক লৈ চিনি পায়, কাৰণ তেওঁ যিবোৰ নেকি ছবি নিৰ্মাণ কৰে তাৰ কাহিনীবোৰ কিবা বেলেগ ধৰণৰ ইউনিক, বেলেগ চিনেমাৰ কাহিনীৰ সৈতে নিমিলে। তাৰে ভিতৰত এখন উদাহৰণ থকা চিনেমা হৈছে চাকিৰা আহিব বকুল তলৰ বিহুলৈ। এই ছবিখনে বিশেষ চৰ্চা লাভ কৰিছিল আৰু এই বিশেষ চৰ্চা লাভ কৰা ছবিখন নিৰ্মাণ কৰিছিল অৰ্থাৎ পৰিচালনা কৰিছিল হিমাংশু প্ৰসাদ দাসে। প্ৰিয় বন্ধু বান্ধৱীসকল, ইয়াৰ লগতে আপোনালোকে দেখিবলৈ পাব এই ছবিখনত কমল লোচনৰ দুৰ্দান্ত অভিনয়, যি নেকি দুটি মনৰ জোনাক ধাৰাবাহিকখনত অভিনয় কৰি অসমৰ প্ৰায় সমূহ দৰ্শকৰে মন জয় কৰিবলৈ সক্ষম হৈছিল। প্ৰিয় বন্ধু বান্ধৱীসকল, এই ছবিখনতেই এই কমল লোচনৰ দুৰ্দান্ত অভিনয় দেখিবলৈ পাব। ইয়াৰ লগতে আপোনালোকক জনাওঁ যে এই ছবিখনক লৈ বেহাৰবাৰী আউটপোষ্টৰ কেকে দাই ফেচবুক লাইভৰ যোগে কিছুমান বিশেষ কথা কয় এই ছবিখনৰ বিষয়ে। গতিকে চাই লওঁ আহক কেকে দাই এই ছবিখনৰ বিষয়ে কি কথা কয়। আছেনে ফেচবুকত ৰাইজ? প্ৰথমে যিসকলে চাই আছে লাইভটো মোৰ, তেখেতসকলক মই ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো নিশ্চয় ভালে আছে। কমেণ্টছত গম পাই থাকিম বাৰু। মই আচলতে প্ৰচাৰৰ কাৰণে এই লাইভটো আহিব লগা হ'ল। মোৰ বন্ধু হিমাংশু প্ৰসাদে এখন চিনেমা আপোনালোকৰ বাবে প্ৰস্তুত কৰিছে। সকলোৱে গমেই পায়, বিভিন্ন মহলত প্ৰচাৰ হৈ আছে গৰু। আজি গুৱাহাটী কুমাৰ ভাস্কৰ নাট্য মন্দিৰত সেইখনৰ এটা প্ৰদৰ্শন হ'ব আৰু মোকো নিমন্ত্ৰণ জনাইছে। খালি মোৰ ঘৰুৱা এটা বিশেষ অসুবিধাৰ কাৰণে মই চাগে যাব নোৱাৰিম। আৰু লকডাউনৰ পাছত এইখন প্ৰথম অসমীয়া চিনেমা হ'ব যি ৰাইজৰ মাজলৈ ওলাই আহিব আৰু হলত চিনেমাখন আপোনালোকে উপভোগ কৰিব নোৱাৰিব। চিনেমাখন বিভিন্ন নাট্য মন্দিৰ, সভাঘৰ এনেকুৱা স্থানবিলাকত সেই চিনেমাখন আপোনালোকে উপভোগ কৰিব পাৰিব, যোগাযোগ কৰিব পাৰিব। আৰু যোগাযোগৰ নম্বৰ বাৰু বৰ্তমান মোৰ হাতত নাই, কিন্তু বন্ধুক ক'লে বন্ধুৱে দি দিব যদি কোনোবা আগ্ৰহী আছে ইয়াতে। আৰু মই বিচাৰোঁ যে সেই আগ্ৰহটো থাকক, চিনেমা চাওক। বেয়া দিন, গোটেই বছৰটো বেয়া গ'ল, বহুত টেনশ্যনত গ'ল। অন্ততঃ অকণমান মনোৰঞ্জন হ'ব। আৰু হিমাংশু সি খুব ভাল এক্টৰ, খুব সুন্দৰ লিখে, ডাইৰেকশ্যন ভাল। গতিকে সি এনেই নকৰে, কিবা এটাতো থাকিবই তাত মচলা। ভালেই লাগিব চাই, ভাল লাগিব। আৰু আগৰ চিনেমাখনো তাক যথেষ্ট ৰাইজে আদৰি লৈছে। আশা কৰিছোঁ আপোনালোকে যেনেকৈ নহয় সুবিধা য'ত হ'ব আপোনালোকে গৰু চিনেমাখন উপভোগ কৰক। আৰু গৰু চিনেমাৰ আমাৰ হিমাংশুকে মুখ্য কৰি যিসকল আমাৰ কমল লোচনো আছে, যিসকল শিল্পী গৰুৰ লগত জড়িত আছে চিনেমাখনত, সকলোকে চিনেমাখন উপভোগ কৰি তেওঁলোকক যেন আপোনালোকে উৎসাহিত কৰে। আৰু সকলো ভালে থাকক। কেতিয়াবা আকৌ এনেকৈ লগ পাম। লাভ ইউ অল। বোলে আও হৰি আও ৰাম।